আকৌ বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো কোনো ভ্লগিঙৰ নহয়, কোনো ধৰণৰ ঠাই দেখুওৱা নহয়। গতিকে ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ভিডিঅ' এটা ক্লিপত বনাবলৈ চেষ্টা কৰিম। ৱেলকাম বেক টু মাই চেনেল অজয় দাস ব্লগ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি এটা টপিক লৈ আহিছোঁ। টপিকটো হৈছে চাকৰি। কি এই চাকৰি? একচুৱেলি হয়, চাকৰিটো লাগেই মানুহক। জীৱনত জীয়াই থাকিবলৈ বহুতো টকা পইচাৰ প্ৰয়োজন। নিজৰ পেটটোৰ বাবেও খাব কৰিবৰ বাবেও টকাৰ বহুত প্ৰয়োজন। কিন্তু সেই বুলি যে সকলো মানুহে চাকৰি 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 লাগি থাকে, এইটোহে বহুত শুনি শুনি অস্বস্তিকৰ হৈ গৈছোঁ। কি হয়, সকলোৱে খালি এটাই যে ভালদৰে পঢ়, চাকৰি ক টকা ঘট। আৰে চাকৰি হয়, চাকৰি কৰিলে টকা আছে, জব চিকিয়ৰ আছে, চৰকাৰী চাকৰি। কিন্তু চাকৰিৰ অবিহনেওতো মানুহে কৰ্ম কৰি নিজেই ব্যৱসায় কৰিওতো খাব পাৰে। কিন্তু আমাৰ ঘৰৰ মানুহে বা ৰিলেটিভৰ মানুহবোৰে এইবোৰ কেতিয়াও বুজি নাপায়। খালি এটাই যে চাকৰি ক, পঢ়ি যা, ডক্টৰ ইঞ্জিনিয়াৰ হ। আৰে সকলো যদি পঢ়ি চাকৰিয়ালেই হয় বা ডক্টৰ ইঞ্জিনিয়াৰে হয়, পেচেণ্ট কোন হ'ব? আৰু যদি সকলো পঢ়ি ভাল ডাঙৰ মানুহেই হয়, তেনেহ'লে খেতি বাতি কোনে কৰিব? চাওক, এই ধুনীয়া সেউজীয়া পথাৰখন দেখিছে? এতিয়া অলপ পোহৰটো হেৰি হৈ আছে, দেখিছে? এই সুন্দৰ পথাৰখনত এই এনেকুৱা দিনত এই সেউজীয়া কেনেকৈ হ'ব যদি আমি সকলোৱে যদি চাকৰিৰ পিছতে দৌৰোঁ? যদি চাকৰিতে কেৱল টকা আছে বুলি যদি ভাবি চাকৰিৰ পিছতে দৌৰোঁ, তেনেহ'লে কেনেকৈ হ'ব? সেইটোতো সকলো সম্ভৱ নহয়। কিন্তু সকলো মানুহে সেইটোকে বুজি নাপায়। খালি সকলোৱে এটাই কয় যে ভালকৈ পঢ়। হয়, পঢ়িলে ভাল, নিজৰে পঢ়িব লাগে, নিজে শিক্ষা অৰ্জন কৰিব লাগে, জ্ঞান লাভ কৰিব লাগে। কিন্তু এইটো নহয় যে পঢ়িব লাগে আৰু পঢ়িলৈ অকল চাকৰি কৰিব লাগে। এইটো কেতিয়াও মোৰ বাবে সম্ভৱ হয়, কিন্তু মোৰ বাবে এইটো কোনো মেটাৰ নকৰে। চাওক, আজিকালি কি হয়, চাকৰি নকৰাকৈও বহুত মানুহ সুখত আছে। আজি চাব গ'লে আপোনালোকে চাওক, যিমান আজি আমাৰ চৰকাৰখন চলি আছে ক'ৰ পৰা? এজন ব্যৱসায়ৰ পৰা। ব্যৱসায়ে চৰকাৰ চলোৱা নিচিনা হয়। চৰকাৰৰ যেতিয়া টকা পইচাৰ নাটনি হয়, তেতিয়া সহায় কৰে ব্যৱসায়ীখিনি ক'ৰ পৰা চলে? কৃষকসকলৰ পৰা। কৃষকসকলে যেতিয়া তেওঁলোকক খেতি বাতি কৰি বস্তুটো যিটো ৰ মেটেৰিয়েলটো যোগান নধৰে, তেতিয়া আমাৰ দেশখনেই নচলিল হ'লে। ভাল ডাঙৰ বিজনেছমেনেও একো আমাক প্ৰডাক্ট কোনো যোগাৰ ধৰিব নোৱাৰিলে হ'লে। খালি ঘৰৰ মানুহে এইটো কিয় বুজি নাপায় যে চাকৰিতে টকা আছে, যে চাকৰি কৰিলেই জীৱনটো সুখেৰে চলিব। চাকৰি কোনো কথা নাই, টকা পইচা সকলো ফালৰ পৰা আহিব। যদি আপুনি খেতি কৰে বা আপুনি ব্যৱসায় কৰে, নিজে কিবা এটা, সকলো ফালতে টকা আছে। সকলো ফালে আপুনি উন্নতি কৰিব পাৰিব, টকা পইচা বহুতো গোটাব পাৰিব। কিন্তু যে চাকৰি চৰকাৰী চাকৰি কি হৈছে? আজি এতিয়া আপুনি চাওক, চৰকাৰী অফিচ এটাত গ'লে এটা কামৰ বাবে 2-3 দিন অহা যোৱা কৰিব লাগে। কিন্তু সেই একেটা কামকে এটা প্ৰাইভেট ছেক্টৰত গৈ চাওকচোন, 10 মিনিটত আপোনাৰ কাম সম্পূৰ্ণ কৰি উঠাব। সেয়ে কৈছোঁ, চৰকাৰী চাকৰি হয়, জব চিকিয়ৰ, চাকৰি কৰিলেও দৰমহা পাব, নকৰিলেও পাব, সেইফালে কোনো টেনশ্যন নাই। আজি এটা ল'ৰাই যেতিয়া এখন বিয়া পাতিব, বিয়া পতাৰ সময়ত যেতিয়া ছোৱালী ঘৰত যাব, ছোৱালী ঘৰৰ ৰিলেটিভে সোধে ল'ৰাটোৱে কি কৰে? আৰে ল'ৰাটোৱে কি কৰে থৰি না মেটাৰ আছে। ল'ৰাটোৱে কি কৰে? ল'ৰাটোৱে কি চাকৰি কৰিলেহে যে ছোৱালীজনী দিব, সেইটো কোনো কথা নাই। আজিকালি কি হয়, মাক দেউতাকে এনেকুৱা হৈ গৈছে যে 25-30 বছৰীয়া, 25 নহয়, 30-35 বছৰীয়া মানুহ হ'লেও চাকৰি আছে, নিজৰ 18-19 বছৰীয়া ছোৱালীজনী দি দিয়ে। টকা আছে, জীৱনটো সুখেৰে খাব। জীৱনটো অকল টকাৰেই সুখ নহয়। আৰু যে চৰকাৰী চাকৰি থাকিলেই যে তেওঁ সুখত থাকিব, সেইটো কোনো ধৰণৰ কথা নহয়। আজি চাওক, যদি আপুনি বিজ্ঞানসন্মতভাৱে নিজে এটা কৃষি কৰে, কিবা এটা খেতি কৰে, যদি বিজ্ঞানসন্মতভাৱে, বহুতো প্ৰযুক্তিবিদ্যা আছে, প্ৰযুক্তিবিদ্যাৰ জৰিয়তে যদি আপুনি সেই খেতিটো কৰে, আপুনি এজন চাকৰিয়ালত এমাহত যিজন চাকৰিয়ালে যিমানটো এমাউণ্ট পায়, আপুনি এমাহত খেতি কৰি, এমাহত একচুৱেলি নাপায়, খেতিটো কৰোঁতে অকণ সময় লয়, কিন্তু এজন চাকৰিয়ালতকৈ 2 গুণ টকা আছে। গতিকে মই এটাই অভিভাৱকসকলক অনুৰোধ জনাব বিচাৰোঁ যে মোৰ এই ভিডিঅ'ৰ যোগেদিয়ে, যে ল'ৰা ছোৱালীক কেতিয়াও ফ'ৰ্চ নকৰিব যে তই পঢ়ক,
পঢ়াটো কোনো কথা নাই যে পঢ়ি তই অকল চাকৰিয়ে ল'ব লাগিব, কোনো ধৰণৰ প্ৰেছাৰাইজ নকৰিব, কিয়নো চাকৰিয়েই গোটেই জীৱন নোখোৱায়, চৰকাৰী চাকৰিয়ে গোটেই জীৱন নোখোৱায়। গতিকে চাওক যে অকল চৰকাৰী চাকৰিতে হওক বা কিবাহতেই হওক আপোনালোকে কোনো প্ৰেছাৰাইজ নকৰিব যে ল'ৰাটো বা ছোৱালীজনীৰ কি মন আছে, যে তেওঁ সকলোৰে এটা এটা নিজৰ মন থাকে আৰু নিজৰ মনৰ যোগেদি যিটো কাম কৰা যায়, নিজৰ মনৰ বলত বা মনটোৱে যিটো কয় যে মই এইটো কাম কৰিম, পাৰিম, জীৱনত উন্নতি হ'ম, সেই কামটোত তেওঁ যিটো কাম কৰিম বুলি ভাবিছে, সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ মনৰ যিটো কাম কৰিম বুলি ভাবিছে সেই কামটো আপোনালোকে কৰিবলৈ দিয়ক। লগতে আপোনালোকে সহায় সহযোগিতা আগবঢ়াই যাওক, যে কেতিয়াও প্ৰেছাৰাইজ নকৰিব যে আপোনালোকে যিটো বিচাৰিছে সেইটোৱে কৰিব লাগিব। আপোনালোকে যিটো বিচাৰিছে তেওঁ কিজানি সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ মনত সেই কামটোৰ প্ৰতি কোনো ভাৱ নাই, সেই কামটো বিৰক্তিকৰ পায়, তেনে কামত তেওঁ কেতিয়াও নিজে সুখী নহয়েই, লগতে সেই কামটোৰ প্ৰতি তেওঁ যি বেয়া পোৱা আছিল তাৰ আৰু দুগুণ বেয়া পোৱা হৈ যাব। গতিকে এটাই অনুৰোধ সকলো অভিভাৱককে যে নিজৰ ল'ৰাজন বা ছোৱালীজনীয়ে যিটো কৰিম বুলি কয় সকলো চালি জাৰি চাব, ভাল দিশ নে বেয়া দিশ, সেই কামটোৰ ভাল হ'ব নে বেয়া হ'ব, সকলো চালি জাৰি চাই তেওঁলোকক সেই যিটো কাম কৰিম বুলি ভাবিছে সেই কামটো কৰিবলৈ আপোনালোকে সহায় কৰক। লগতে তেওঁলোকক যাতে এটা উৎসাহ যোগায় যে তুমি পাৰিবা এইটো কাম কৰা, অকল চৰকাৰী চাকৰি কৰিবি, ভালকৈ পঢ়, চৰকাৰী চাকৰি পাবি, ভালকৈ পঢ়িলে আজিকালি এতিয়া বহুত ভাল চোকা মানুহো কি হৈছে, এতিয়া চাওক পঢ়ি শুনি বহুত ভাল হ'ল, বহুত ভাল মাৰ্ক গোটালে, কিন্তু এতিয়া কি হৈছে তেওঁলোকৰ পঢ়ি শুনি এতিয়া কোনো কাম পোৱা নাই। গতিকে তেওঁলোক গৈছে প্ৰাইভেট ছেক্টৰৰ কামত সোমাইছে, ছিকিউৰিটি গাৰ্ডত সোমাইছে, কিবা কিবি কামত সোমাইছে। সেইটো কিন্তু তেওঁলোকৰ মনত কিবা এটা ভাৱ আছিলে, যদি সেই ভাৱটো ঘৰৰ মানুহে একচেপ্ট কৰা হ'লে বা কৰিব দিয়া হ'লে আজি সেইখিনি বা সেই যিসকলে ভালকৈ পঢ়ি শুনি থৈছিলে এনেকুৱা হ'বলগীয়া নহ'ল হ'লে। গতিকে এটাই অনুৰোধ অৱশেষত সকলো অভিভাৱকে যাতে নিজৰ ল'ৰা ছোৱালীজনীৰ মনত যি কৰিবৰ বাবে ইচ্ছা আছে জীৱনত আগুৱাই যাবৰ বাবে সেইটো কৰিব দিয়ক, আৰু লগতে তেওঁলোকক ছাপোৰ্ট কৰি যাওক, সহায় সহযোগিতা আগবঢ়াই যাওক। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।